আপোনাৰ বাইক চাওক না ইয়াত কেনেকুৱা পাৰ্কিং মানে বহুত ডেঞ্জাৰ জেগা হয় যিহেতু এইফালেদি যাব পাৰি কিন্তু ইমান অকণমান চেষ্টা কৰিছোঁ চাওক কিমান ডেঞ্জাৰ জেগা আমি যিহেতু সোমাই গৈ আছোঁ গোফা কিমান বছৰ হ'ল মেলাটো 2001 চনৰ পৰা প্ৰচাৰটো পুৰাকৈ কৰা হৈছে আৰু মেলাৰ বিষয় পাতাটো হয় হেৰি কি কয় তাৰ আগতে দুবছৰমান আগত থুলমূলকৈ ৰাইজে পাতি আছিল মেলাত আহিছোঁ কিন্তু ইয়াত মানে আপোনাৰ ইয়াত মাংস মাছ যিহেতু আপোনাৰ চব পায় আলু পিঁয়াজ এয়া বেগ চাই দেখিছে কবি বন্ধাকবি চব পায় এইটো মেলা মানে অলপ বেলেগ টাইপৰ মেলা মই এনেকুৱা মেলা আজিলৈকে দেখা নাই ইয়াত ফাৰ্ষ্ট আহিছোঁ এনেকুৱা মেলাত মানে ইয়াত চব পায় এই বন্ধুসকল ৱেলকাম টু শৰ্মা ব্লগ আৰু আজি আমি গৈ আছোঁ এটা জেগাত গৈ আছোঁ বহুত মানে ডেঞ্জাৰ হয় জেগাটো আৰু আমি গৈ আছোঁ মানে কি ক'ম আৰু বহুত ধামাকা হ'ব ভিডিঅ'টো আজি আপোনালোকে চাই থাকক ভিডিঅ'টো ক'লৈ গৈ আছোঁ আৰু আমি আহি পাই গ'লোহি যিহেতু আমি বাদুলি মেলালৈ গৈ আছোঁ আপোনালোকক কৈ দিছোঁ আৰু লগতে ইয়াত ধুনু আছে মোৰ লগত আৰু হেলমেট পিন্ধি আছোঁ ময়ো পিন্ধি আছোঁ আৰু ইয়াত ধুনু কিনক স্কুটি চলালে হেলমেট কিনি ল'ব ভাল হ'ব প্লেচটো গৈ ভিডিঅ'টো চাই ভাল পাব আজি বেলেগ টাইপৰ অলপ ভিডিঅ' হ'ব যিহেতু বাদুলি মেলালৈ আজিলৈকে যোৱা নাই আৰু ইও চিনি নাপায় ময়ো চিনি নাপাওঁ আৰু দুজন দাদা আহি আছে সেই দাদা দুজনেহে মানে লৈ যাব আমাক এতিয়া কোনফালেদি যায় কোনটো ৰাস্তা এইবিলাক একো চিনি নাপাওঁ আমি খালি দাদা দুজন আহি আছে আমি ৰাস্তাত এইফালেদি সোমাই আহি আছোঁ কুন্দলি যিহেতু দূৰ আছে অলপ ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব 10 কিলোমিটাৰমান হ'ব নেকি ন নৈৰ পৰা এইফালে মানে এইটো ৰাস্তাটো আছে ৰাস্তা এইফালে সোমাই আহিছোঁ আৰু দূৰ আছে বহুত দূৰ আছে ইয়াৰ পৰা আৰু 10 কিলোমিটাৰ বা 12 কিলোমিটাৰ তেনেকুৱা হ'ব আৰু চাই থাকক ভিডিঅ'টো গৈ আছোঁ আমি ৰাস্তা চাওক একদম পূৰা কুঁৱলী ৰাস্তা মানে পূৰা কুঁৱলী পৰি আছে একদম আমি ভিউটো ভালেই লাগিছে ধুনীয়া ভিউ বাৰু ৰাস্তাটো এয়া চাওক ৰাস্তা আৰু এখন দলং পাম দলংখন পাৰ হৈ লওঁ দলং পাৰ হৈ গ'লোঁ আৰু আজিলৈকে মই যিহেতু কুন্দলি এইটো বাদুলি মেলাত অহা নাই আজি ফাৰ্ষ্ট টাইম আহি আছোঁ আৰু এয়া ফাৰ্ষ্ট টাইম গৈ আছোঁ ৰাস্তা কিন্তু বঢ়িয়া ৰাস্তা কিন্তু মানে ভিউটো বঢ়িয়া আৰু এয়া মেলাখন চাই পেলাই ভাল পাব বাদুলি মেলা আৰু আমি গৈ আছোঁ আমি নাই চোৱা মেলাখন হেলমেট খুলি দিলে গৰম লাগিছে বোলে হেলমেট একেবাৰে খুলি দিছে বোলে আমি গৈ আছোঁ এতিয়া আপোনালোকে চাই থাকিব ভাল পাব মানে আমি তাত গৈ লওঁ তাৰপিছত গৈ পেলাই দেখাম ব'লা তাত গেট পাই গৈছোঁ কুন্দলি গেট পাই গৈছোঁ যিহেতু লাহে লাহে কুন্দলি গেট এয়া ভিতৰলৈ সোমাই যাম আমি এইটো ৰাস্তা দিয়ে যায় মানে মেলালৈ এয়া গৈ আছোঁ আৰু এয়া প্ৰথম আহিছোঁ মানে আগতে অহা নাই যিহেতু প্ৰথম আহিছোঁ গৈ আছোঁ ৰাস্তা দি যিহেতু কাৰেণ্ট তেনেকুৱা নাই লাইট নাই আৰু ভিৰ আছে পূৰা সেইকাৰণে লাহে লাহে গৈ আছোঁ তাৰ আগলৈ গৈ আছোঁ আপোনালোকে চাই থাকক ভিতৰত দেখাই আছোঁ আৰু আমি আহি পাই গ'লোহি আৰু যিহেতু স্কুটিখন ইয়াত পাৰ্কিং কৰি লওঁ আৰু পাৰ্কিঙৰ ইয়াত ধুনীয়া পাৰ্কিং কৰি আৰু পাৰ্কিঙত আপোনাৰ বাইক চাওক না ইয়াত কেনেকুৱা পাৰ্কিং মানে কিবা এটা ভাল লাগিছে মানে বেলেগ টাইপৰ পাৰ্কিং মানে ইয়াত আৰু মানে বহুত বাইক ইয়াত চব বাইক আপোনাৰ পাৰ্কিং কৰি ইয়াত থৈ দিছে আৰু হেলমেটটো সোমোৱাই লওঁ ইয়াতে এইটো হেলমেট সোমোৱাই দিছোঁ হা ইয়াত হেলমেটটো সোমোৱাই দিলোঁ এইটো লক কৰি দিয়া হৈ গ'ল নেকি অঁ হৈ গ'ল লক আৰু এইফালে গৈ আছোঁ এয়া দাদা আহিছে যিহেতু তেখেতে চিনি পায় মানে মই চিনি নাপাওঁতো গৈ আছোঁ আৰু এইফালৰ পৰা অলপ দূৰ খোজকাঢ়িব লাগিব মানে আৰু পাহাৰলৈ উঠিব লাগিব বোলে আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকিব আৰু এয়া ৰাস্তাটো যিহেতু স্কুটিখন থৈ পেলাই ইয়াত আমি খোজকাঢ়ি আহি আছোঁ এইফালে পাহাৰৰ পিনে মানে উঠিব লাগিব আৰু ইয়াত বহুত ডাঙৰ হয় এৰিয়াটো চাওক এইফালে পাহাৰ আছে গোটেইটো ভাল লাগিব ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই শৰ্মা ব্লগ আৰু এইফালেদি আমি সোমাই গৈ আছোঁ গেট আছে গেট দি এইফালে বহুত মানে ভিতৰত সোমাবগৈ লাগিব আৰু গৈ আছোঁ আপোনালোকক দেখাই থাকিম ভিডিঅ'টো চাই থাকিব বহুত ডাঙৰ হৈছে মেলাটো এখন যেন ডাঙৰ ভিতৰত ইমান ডাঙৰ মেলা হয় আজিহে মানে মই গম পাইছোঁ
এফালেদি গৈ আছোঁ যিহেতু আমি পাহাৰৰ ওপৰত যাম, যাব পাৰোঁ নে নোৱাৰোঁ সেইটো নাজানো, কিন্তু গৈ আছোঁ আৰু আপোনালোকে চাই থাকক। মানে মানুহ বহুত ভিৰ আছেতো। দোকান লাইটটো আছেনে ইয়াত? লাইট দিছে ন? তেনেহ'লে অকণমান দেৰিলৈকে থাকিব চাগে। আৰু মেলা বেলি ক'লে এটা মানে বেলেগ টাইপৰ হয়। আমাৰ তাত মানে কি ধৰক সন্ধিয়া মানুহ যায়, আৰু ইয়াত মানে এইখন মেলাত সন্ধিয়া শেষ হয়, দিনতে আহিব লাগিব মানে চব। আৰু আজিকালি চাগে অকণমান দেৰিলৈকে থাকে, যিহেতু আমি বাইকখন ৰখাইছোঁ তাতে কৈছোঁ 6টা বজালৈকেহে থাকিব, 6টা বজাৰ পিছত মানে নাথাকে বুলি কৈছে। তথাপিও চাওঁ আমি কিমান দূৰলৈকে যাব পাৰোঁ, যিহেতু এতিয়া 4টা বাজিব হ'লেই আৰু 2 ঘণ্টা সময় আছে। আগতে বোলে 4টাতে বন্ধ হৈ যায়, আজিকালি অকণমান টাইমটো বঢ়াই দিছে। আৰু এইটো এনেকৈ ষ্টেপ আছে আপোনাৰ, ষ্টেপৰ পৰা এনেকৈ উঠি যাবগৈ লাগিব, সেই ওপৰলৈ যাব লাগে। আৰু আমি গৈ আছোঁ, যিহেতু এইখন আহোঁতেচোন ভাগৰে লাগিলে, আৰু ইমান দূৰ যাব পাৰিম নে নাইবা গৈ আছোঁ, চাই থাকিব। আৰু এইফালে উঠিব লাগিব ওপৰলৈ, বহুত মানে ডেঞ্জাৰ এইটো জেগাটো, আৰু সেইকাৰণে চাগে ৰাতি নহয়, এফালে এনেকৈ উঠি যায় মানুহ ওপৰলৈ। এতিয়া কোনফালে যাম সুধি লওঁ ৰখক। গৈ আছোঁ ওপৰলৈ, যিহেতু ভিডিঅ'টো বনাম বুলি আহিছোঁ, এতিয়া যামেই আৰু ওপৰত। আৰু এইটো চাওক, এনেকুৱাকৈ যাব লাগে, মানে ওপৰত উঠিব লাগে। গৈ আছোঁ, গৰম লাগি গ'ল। আগতে বোলে খটখটি নাছিলেই এনেকুৱা, মানুহে এতিয়া খটখটিটো বাৰু বনাই দিছে, ভালেই কৰিছে। কিন্তু ওপৰলৈ উঠি আছোঁ, চাওঁ আৰু উঠিব পাৰোঁ নে নাই ওপৰত। ফটো মাৰিবা দেই। যিহেতু ভাগৰ লাগি গৈছে আৰু আহি গৈছোঁ ইমান দূৰ, আৰু অকণমান আছে, মই দেখুৱাই আছোঁ। গৈ আছোঁ, ওপৰত উঠি আহি গ'লোঁ এইফালে, আৰু গৈ আছোঁ, অলপ আছে আৰু বহুত দূৰ আছে ন? বা বহুত ওপৰত উঠিবলগীয়া হৈছেচোন, আৰু সেই ওপৰত উঠিব লাগিব। এয়া চাওক, আৰু এইফালে উঠিব লাগিব, এইফালে, তেতিয়াহে আপুনি মেইন জেগাটো পাবগৈ। গৈ আছোঁ আমি। যিহেতু অৱশেষত মেইন জেগাটো আহি পাইছোঁ নিচিনা লাগি আছে। বহুত দূৰ মানে খোজকাঢ়িবলগীয়া হৈছে, আৰু এয়া নামি গৈছোঁ। চাওক না কেনেকুৱা ডেঞ্জাৰ জেগা, মানে আৰু এয়া নামি গৈ আছোঁ, চেণ্ডেল খুলি ল'লোঁ, এইটো চেণ্ডেল পিন্ধি যাব নিদিয়ে ভিতৰলৈ। আৰু এয়া চাওক, এইটোৱে হ'ল মানে এই গুহাটোৰ কাৰণে হ'ল ফেমাছ। গৈ আছোঁ, দেখাম আপোনালোকক, চাব। এয়া আমি নামি গ'লোঁ, আৰু যিহেতু নামি গ'লোঁ, এই চাওক পাহাৰ, আৰু এনেকুৱা গুহাৰ ভিতৰত সোমাই যাব লাগে, আৰু এয়া সোমাই গ'লোঁ। এয়া একো নাই, কেনেকৈ দেখাম, তথাপিতো অলপ চেষ্টা কৰিম আৰু দেখাবৰ কাৰণে আপোনালোকক। বহুত মানে ডেঞ্জাৰ। এয়া চাওক, এইফালে এনেকুৱাকৈ নামিব লাগিব, নামি পেলাই এনেকুৱাকৈ যাব লাগিব। ইয়াত দেখিছে কিমান ডেঞ্জাৰ জেগা, সেইকাৰণে সেই মেলাটো মানে ৰাতি নহয়, যিহেতু দিনতে আহে মানুহ। আৰু এইফালে এনেকা যাওঁ, আৰু এনেকা গৈ, আৰু এইটো হ'ল
এনেকুৱা যিহেতু লাইট লগাব লাগিব মোবাইলৰ এনেকৈ লাইট লগাব লাগিব চাই লওঁ কিমান দূৰ যাব পাৰোঁ আৰু কিমান দূৰ যাব পাৰোঁ চাই লওঁচোন দেখাম ইয়াত মানে আপোনাৰ বাদুলি আছে বাদুলি আৰু মানে সেইটো কাৰণে এইটো বিখ্যাত এইটো কুন্দুলি মেলা বুলি ক'লে এইটো বিখ্যাত জেগা আৰু বৰ্তমান বাদুলি দেখাই নাই অকণমান চেষ্টা কৰিছোঁ চাওক কিমান ডেঞ্জাৰ জেগা আমি যিহেতু সোমাই গৈ আছোঁ গুফাৰ ভিতৰত সোমাইছোঁ আমি চাওক না কেনেকৈ সোমাই চাওক এয়া চাওক কেনেকুৱা মানে জেগা এইটো চাওক এনেকুৱাকৈ গৈ আছে যিহেতু আৰু ইয়াতে মানে বহুত এয়া চাওক এয়া বাদুলি মানে চাওক যিহেতু হাগি থৈছে ইয়াত এইবিলাক চব আৰু এইফালে ওপৰলৈ আছে কিন্তু বাদুলি আছে ওপৰত যিহেতু আমি বেছি ওপৰলৈ যাব নোৱাৰিম যেনে দেখিছোঁ মই গৈ লওঁ ৰখক ওপৰলৈ গৈ লওঁ তাৰপিছত অকণমান চেষ্টা কৰিম ধুনু ধৰা হাতটো যিহেতু টানিছে মোক আৰু এয়া গৈ চাওঁচোনক সেইটো মানে বহুত ডেঞ্জাৰ ব'লা গ'লে আৰু এয়া যাব নোৱাৰিম আৰু যাব নোৱাৰিম নেকি এইফালে সেইটো চাইডে আৰু এইফালে অলপ দেখাবৰ কাৰণে চেষ্টা কৰিম এইয়া ওপৰত বাদুলি চাওক এইয়া চাওক বহি আছে এয়া ভালকৈ নাহে যিহেতু বহুত ওপৰত আছে আৰু এই ওপৰত বহি আছে চাওক সেইয়া চাওক এইয়া দেখিছে বাদুলি এয়া বাদুলি আৰু এইফালেও আছে আৰু বহুত ডেঞ্জাৰ জেগা হয় যিহেতু এইফালেদি যাব পাৰি কিন্তু ইমান দূৰলৈকে মই যাব নোৱাৰিম যিহেতু বহুত এইফালে আপোনাৰ অলপ ডেঞ্জাৰ আছে জেগাটো যাবলৈ অলপ দিগদাৰ হ'ব এইফালেদি ইমান দূৰ নাযাওঁগৈ আৰু এইফালেদি এনেকৈ তলেদি যাব অলপ মানে ৰিক্স হয় এয়া চাওক পাহাৰৰ ভিতৰত এটা এনেকুৱা জেগা এইটো চাওক গোটেই পাহাৰৰ ভিতৰত আমি সোমাই আছোঁ চাওক এইফালে আৰু বেছি দূৰ চাগে যাব নোৱাৰিম আৰু আমি আহি গ'লোঁ মই মানে বেছি ভিতৰলৈ যাব নোৱাৰিলোঁ যিহেতু বহুত মানে ৰিক্স হয় ভিতৰলৈ যোৱাটো আৰু আমি সেইখন পাহাৰ মোৰ বেক চাইডে দেখিছে সেইখন ইয়াৰ পৰাই বাদুলি আছে ইয়াতে মানে বহুত ভাগৰ লাগি আছে মানে বহুতখিনি ওপৰত উঠিছোঁতো আৰু মানে আজিলৈকে ইমান ওপৰত উঠা নাই পাহাৰত আজি ফাৰ্ষ্ট টাইম এনেকুৱা চনৰ পৰাই প্ৰচাৰটো পূৰাকৈ কৰা হৈছে আৰু মেলাৰ বিষয় পাতাটো হেৰি কি কয় তাৰ আগতে দুবছৰমান আগত থুলমূলকৈ ৰাইজে পাতি আছিল এইটো তিৱা জনগোষ্ঠী কাৰ্বি জনগোষ্ঠী বড়ো জনগোষ্ঠী তেনেকুৱা সম্পৰ্কৰ ইয়াত হেৰি আছে মানৰ দিনৰ বিষয়ে ইয়াত জড়িত হৈ আছে আৰু তাৰপিছত আপোনাৰ কি কয় এই মেলাটো পতা এনেকুৱাকৈ আমাৰ ট্ৰাইবেলে বা জনসাধাৰণে তেনেকুৱা প্ৰচাৰ কৰা নাছিলে আমাৰ ইয়াত আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এজন ইনচাৰ্জ আছিল তেখেতৰ নাম কি ৰহমান ইছলাম ঘৰ ক'ত আছিলে ক'লে মই জুৰিয়া নে মঙলদৈ নেকি ৰহমান তাৰপিছত তেখেতেহে মানে এইটো ধৰা পেলাই প্ৰচাৰ কৰি থৈ দিছে তেখেত এতিয়াও আছে আপোনাৰ আহে মাজে মাজে আহে এনেকুৱা মেলা অহা নাই ন অহা নাই তেখেতে এটা এতিয়া পূজাই এটা ডাঙৰ মানে কৰি আছে এইটো মেলাটো কেইটালৈকে থাকে বাৰু এইটো এতিয়া ইমান দেৰিলৈকে নহয় নহয় তাৰমানে তেতিয়া তেওঁ
কি কয় থকা জংঘলবিলাক আছিল অঁ আৰু কি কয় নামঘৰবোৰো নাছিল অঁ সেইকাৰণে অসুবিধাটো 3টামান বাজিলে ভাঙি দিয়া যায় আজিকালি এতিয়া অকণমান মানে অলপ ডেভেলপমেণ্ট হৈ আছে আৰু তলততো থাকেই অঁ যিহেতু অলপ ডেভেলপ হৈছে এতিয়া সেইকাৰণে মানে অলপ দেৰিলৈকে থাকে মেলাটো আগতে আপোনাৰ 3টামান বজাতে মানে ভাঙি যায় ন 3টামান বজাত ভাঙি অঁ যায় আৰু হাতীও চাগে ওলাইছিলে আগতে হাতী এতিয়াও ওলাই নোলোৱা নহয় এতিয়াও আছে এই আজি মেলাৰ আগদিনাখন গৈছেহে অঁ এনেকুৱা মেলাৰ ছিজনত আপোনাৰ কোনো অসুবিধা দিয়া নাই আজিলৈকে 2001 চনৰ পৰা এতিয়ালৈকে বৰ্তমান কোনো অসুবিধা এটা পোৱা নাই ইয়াত ঠিক আছে বাৰু ধন্যবাদ দেই এইয়া চাওক আপোনাৰ ৰাস্তা আৰু আজি মানুহ আছে নহ'লে ইমান টাইম বোলে হাতীয়ে আহি যায় ইয়াত বোলে এনে যদি মানুহ নাথাকে ইয়াত মানে মেলাটোৰ কাৰণেহে মানুহ আছে এনে বোলে এটাও মানুহ নাথাকে ইমান সময়লৈ বোলে হাতী আহি যায় আৰু ইয়াত পূৰা আহে বোলে হাতী জাক হাতী বোলে ইয়াত আৰু মানুহো নাথাকে যিহেতু ইয়াত আৰু আজি মেলাৰ কাৰণে মানে মানুহ আছে আৰু আহি গ'লোঁ আমি তললৈ এতিয়া মেলাৰ ওচৰত গৈ আছোঁ আৰু এয়া লগত ধুনু মেলা অকণমান চাই পেলাই আৰু ঘৰলৈ গুচি যাম যিহেতু ভাগৰ লাগি আছে বহুত আৰু গৰম লাগিছে সেইকাৰণে এয়া জেকেট চব খুলি দিছোঁ আৰু এয়া বাই বাই আমি এতিয়া গৈ আছোঁ ঘৰলৈ যিহেতু বাদুলি মেলা এইবাৰ ফাৰ্ষ্ট টাইম চাইছোঁ ভালে লাগিলে বেয়া লগা নাই আপোনালোকে ভিডিঅ'টো চাব যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই শৰ্মা ব্লগ আৰু মোৰ লগত এয়া দাদাও আহিছিলে মানে যিহেতু মই চিনি নাপাওঁ আপোনালোকে চাব